हेलो फ्रेंड्स मैं मोर चेनेलर आन एटा नतुन ब्लगले आपनालोকক स्वागतम जानाइছো और आज হৈছে শনিবাৰ মই আৰু কোন ওলাইছো অন্য এটা সিনেমা হলত এখন অসমীয়া সিনেমা চাবলৈ নামটো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে হয় সিনেমাখনৰ নাম হৈছে বিদুৰ ভাই এয়া আহি পালোহি অন্য এটা সিনেমা হল আৰু মা বা ভণ্টি এজনী বৌ এজনী সকলে আমালৈ বাট চাই আছিল হাই তাৰপিছত লগ হৈ কেইখনমান ফটো তুলিলোঁ চিনেমা হলৰ সন্মুখত বিদুৰ ভাই বেনাৰৰ সৈতে তাৰপিছত চিনেমা হলৰ ভিতৰত প্ৰৱেশ যিহেতু গুণৰ স্কুলৰ গৰমৰ বন্ধ চলি আছে আৰু লগতে চিনেমাখন খুবেই ভাল হৈছে বুলি গম পালোঁ আৰু চিনেমাখন পৰিয়ালৰ প্ৰত্যেকজন মানুহে একেলগে বহি চাব পাৰে বুলি জানি মই গুণক চিনেমাখন দেখুৱাবলৈ লৈ আনিছোঁ চ' আপোনালোকক পিছত জনাম বাৰু চিনেমাখন কেনেকুৱা হৈছে এয়া চাওক আমি চিট বিচাৰি বিচাৰি হাৱা ধৰি খাই পৰিছোঁ মানুহ এজনো নাই চিট এটা বিচাৰিবলৈ এট লাষ্ট চিট বিচাৰি পালোঁ চিট পাই ৰখাৰখিত নাই আমি সকলোৱে চেলফি মাৰাত ব্যস্ত হ'লোঁ ষ্টেটাছ ফালিবলৈ এইফালে আকৌ আমাৰ গুণক চাওক চিনেমা আৰম্ভ নহওঁতে খাবলৈ আৰম্ভ কৰিলেই ভাতহে নাযায়গৈ এয়া চিনেমা আৰম্ভ হৈছে আৰু আমাৰ গুণে থৰ লাগি চিনেমা চোৱাত ব্যস্ত কাৰণ এয়া তাৰ জীৱনৰ প্ৰথমবাৰৰ বাবে সি চিনেমা চাবলৈ চিনেমা হলত আহিছে চিনেমাখনৰ আৰম্ভণিৰ পৰা শেষলৈ চাই চাই হাঁহি হাঁহি আমাৰ পেটৰ বিষ উঠি গৈছে এনেকুৱা নহয় যে আমি চকু পানী টুকা নাই চকু পানীও টুকিছোঁ আমাৰ গুণে আকৌ পপকৰ্ণ খাবলৈ ইচ্ছা কৰিছে সেয়েহে ইণ্টাৰভেলৰ সময়ত তাৰ কাৰণে পপকৰ্ণ আৰু আমাৰ কাৰণে কফি ল'লোঁ যিহেতু আমি কিবাকিবি টোপলা বান্ধি লৈ আনিছিলোঁ আমি কফিৰ সৈতে তাকে খাম বুলি ভাবিলোঁ প্ৰত্যেকজন আৰ্টিষ্টে ধুনীয়াকৈ এক্টিং কৰিছে আৰু প্ৰত্যেকৰে নিজৰ নিজৰ কেৰেক্টাৰসমূহ ধুনীয়াকৈ ফুটাই তুলিছে আৰু বিশেষ ক'বলৈ একো নাই মোৰ ফালৰ পৰা থামছ আপ চ' আপোনালোকে চাবলৈ আহিব গাইজ চিনেমাখন শেষ হ'ল যেতিয়া আমি ওলালোঁ আমি চিনেমাখন আবেলি 5 বজাৰ পৰা চাইছিলোঁ এতিয়া ৰাতি প্ৰায় 7:30 বাজিছে অফিচৰ পৰা আহোঁতে এওঁ আমাক পিক আপ কৰিলে আৰু এতিয়া আমি ঘৰ অভিমুখে চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব